নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি চিতল মাছ আৰু সৰিয়হৰ আঞ্জাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, প্ৰথমে মই মাছকেইডোখৰ ভালকৈ ভাজি ল'ম। এয়া মাছকেইডোখৰ মই কেৰাহীত ভাজি আছোঁ। গোটেইখিনি ভাজি হোৱাৰ পাছত মই তৰকাৰীখিনি বনাম। বহুদিনৰ পাছত মই ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। এয়া মাছখিনি সম্পূৰ্ণ ভজা হৈছে। এইখিনিৰে আজি মই সৰিয়হৰ আঞ্জা বনাম। এয়া দেখিছেনে, সৰিয়হখিনি মই পটাত পিচি লৈছোঁ। এয়া প্ৰথমে কেৰাহীখনতে সেই তেলতে মই পিঁয়াজ এটা এনেকৈ সৰু সৰুকৈ কাটি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। ইয়াৰ পাছত মই ইয়াতে অলপমান হালধি দি দিম। হালধিৰ সৈতে মই এইখিনি অলপ সময় লৰাই ল'ম। তাৰ পাছত এয়া আদা, নহৰু আৰু জিৰাৰ পেষ্ট দিছোঁ। আজি সকলোখিনি মছলা আকৌ পটাত পিছা হৈছে, মিক্সাৰত দিয়া নাই। আজি অকণমান মছলা হ'লে মিক্সাৰত ভালকৈ গুড়ি নহয়, সেইবাবে আজি মিক্সাৰ জাৰ ব্যৱহাৰ কৰা নাই, পটাতে পিচিছোঁ। আৰু পটাত পিছা মছলাৰ গোন্ধটো বৰ ধুনীয়া ওলায়, নহয়নে বাৰু? এয়া সৰিয়হখিনিও পটাত পিচি লোৱা হৈছে, এইখিনিও মই দি দিছোঁ। লগতে দুটা পকা জলকীয়াও দিছোঁ। জলকীয়াখিনি পিচি লোৱা নাই, পিচি ল'লে জ্বলাটো বেছি হয়, আৰু যিহেতু মোৰ ল'ৰায়ো খাব, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। এয়া ভালকৈ এইখিনি মছলা মই ভালকৈ ভাজি ল'ম, কেঁচা গোন্ধটো যোৱালৈকে ভাজিম। সৰিয়হখিনি পিছোঁতেই মই সামান্য পৰিমাণে নিমখ দিছিলোঁ, আৰু ইয়াতো মই এতিয়া জোখমতে অলপ নিমখ দি লৈছোঁ। আমি বাৰু নিমখ অলপ কমকৈয়ে খাওঁ, গতিকে সেইমতেই মই নিমখ দিছোঁ। দি পেলাই এইখিনি ভালকৈ ভাজি লৈছোঁ। বাতিটোত ছাইডত লাগি থকাখিনিও মই অকণমান গৰম পানী দি ইয়াত দি দিছোঁ, পেলাবতো নোৱাৰি, নহয়নে বাৰু? এয়া দেখিছেনে, ভালকৈ মই এইখিনি ভালকৈ ভাজি লৈ তাত একদম উতলা গৰম পানী দি দিছোঁ। এতিয়া উতল আহক, তাৰপিছত মই ইয়াত লাহেকৈ মাছখিনি দি দিম। এয়া দেখিছেনে, মাছকেইপিচ দি দিছোঁ। দি পেলাই অলপ ভালকৈ উতলোৱাৰ পিছতে এইখিনি আঞ্জা ৰেডি হৈ গৈছে। এয়া সৰিয়হ দিয়া মাছৰ আঞ্জা ৰেডি। এতিয়া কলপাততে ভাত, অলপ গৰম গৰম ভাত লৈছোঁ আৰু এই আঞ্জাৰ লগত খাইছোঁ। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।